বৰ্তমানৰ কোভিড অতিমাৰীৰ গ্ৰাসত দিশহাৰা জীৱশ্ৰেষ্ঠক উদ্দেশ্যি শ্ৰী অনিল কুমাৰ কলিতাৰ অনুভৱৰ পংক্তি কবিতাৰ ভাষাৰে অহংকাৰ জীৱশ্ৰেষ্ঠ মানুহ ভাঙিল নে অহংকাৰ ক'ত হেৰাল আত্ম অহংকাৰ কৰোনাৰ গ্ৰাসত মানুহৰ বিধ্বস্ত অৱস্থা দেখি হতবাক আজি মেদিনী শ্মশানত জ্বলি আছে দম দম খৰি কবৰ স্থানত খন্দা হৈছে কবৰ শাৰী শাৰী তথাপিও শৱ সৎকাৰৰ বাবে কুপন ল'ব লাগে পিপি কিট পৰিহিত লোকে লাইন দিব লাগে মৃতকৰ আত্মীয়ই অসহায়ভাৱে দূৰৈৰ পৰাই শেষ বিদায় দিব লাগে কেতিয়াবা সুধিছেনে নিজকে এবাৰ ইয়াৰ বাবে দায়ী কোন আজি গংগাৰ দৰে পবিত্ৰ নদীৰ প্ৰদূষিত হ'ল কিয় পানী প্ৰকৃতিৰ মুক্ত বতাহ পানী খাব লগা হৈছে কিয় কিনি কিনি নীলাভ আকাশখনিত কোনে সানিব খুজিছে অতি বেগুনীয়া ৰশ্মি গছ বন কাটি দিশহাৰা কৰিছে কোনে বনৰীয়া পশু পক্ষী বিজ্ঞান প্ৰযুক্তিৰ দম্ভেৰে পৃথিৱী বিধ্বংসী মিছাইল সজা গগনচুম্বী অট্টালিকাৰ পৰা আকাশ চুব খোজা মহাকাশত নতুন ঠিকনা বিচৰা মানুহবোৰৰ চূৰ্ণ বিচূৰ্ণ আজি অহংকাৰ এটি ক্ষুদ্ৰ ভাইৰাছ কৰোনাৰ তেনেই সহজ চিকাৰ হে মানৱ ৰুদ্ৰৰূপী প্ৰকৃতিৰ এয়া হুংকাৰ এয়া চিৎকাৰ এৰি তুমি আত্মহংকাৰ উপায় কৰা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা ধৰাৰ বুকুত সকলো প্ৰাণীকে দিয়া নিজৰ নিজৰ অধিকাৰ অন্যথা হয়তো এদিন নিজেই হবা তুমি এই আদৰি অনা এই দুৰ্যোগৰ চিকাৰ